গুড মৰ্ণিং গাইজ ৱেলকাম টু আনাডাৰ ব্লগ আৰু আজি ব্লগটো বহুতেই স্পেচিয়েল হ'ব কাৰণ আমাৰ ইয়াতে আজি আছে কি মই আপোনালোকক সোনকালে জনাই আছোঁ কিন্তু এতিয়া নকওঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এতিয়া আমাৰ ৰাতিপুৱা হৈছে ৰাতিপুৱা মানে আচলতে দুপৰীয়া হ'ল 12:30 বাজিলে মানে 12:13 নে 14 হৈছে 12:30 নহয় চৰি এতিয়া মই অলপ দেৰিকৈ উঠিলোঁ কালি আমি এই মালিকৰ ঘৰত গ'লোঁ এনেকৈ মানে ৰেষ্টুৰেণ্টৰ মালিকৰ ঘৰত গৈ মেলি কিবা কিবি এনেকৈ পাৰ্টি চাৰ্টি গেম চেম খেলিলোঁ তাৰপিছত গেম চেম খেলি মেলি আহিলোঁ আহি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ আৰু দিনটো আজি বহুতেই বেছি স্পেচিয়েল হয় আৰু আজি আমি কি কৰিম চাই থাকিব বঢ়িয়াকৈ আৰু ইয়াৰ পিছত ব্ৰেকফাষ্ট কৰি কিনে মই প্ৰথমতে চাইকেল চলাব যাম বঢ়িয়াকৈ আজি বতৰ ইমান ধুনীয়া হৈ আছে মানে কি ক'ব লগতে ঠাণ্ডা আৰু মোৰ নতুন লুকছটো চাব মানে নতুন লুকছটো এইটো য়েল্ল' চাৰ্টত কেনেকুৱা লাগিছে জনাব আৰু ইয়াতে আমাৰ একদম বঢ়িয়াকৈ বেকন আছে চেণ্ডউইচ আছে আৰু কি বুলি কয় চচেজ আছে আৰু লগতে আছে গ্ৰীণ টি এতিয়া মানুহে ক'ব গোটেই তেল খাইছোঁ লগতে এইটো কি বুলি কয় এটা হেল্ডি বস্তু কি দেখাব বিচাৰিছা একো দেখাব বিচাৰা নাই গাইজ জাষ্ট মানে নৰ্মেল ব্ৰেকফাষ্ট হয় ইয়াতে কাৰণ আমি ৰুটি চব্জি সেইবিলাকতো একো নাপাওঁ তো কি খাম ৰাতিপুৱা ভাত খাব নোৱাৰোঁ আৰু ভাত খাবলৈ ভাত বনাব লাগিব সেইটোৱে আৰু বহুত কিবা কিবি প্ৰব্লেম থাকে ইয়াতে তো ইজি টু মেক যিখিনি হয় এইবিলাক বস্তু ইজি টু মেক হয় পটাপট গৰম কৰি দিলে পটাপট হৈ গ'ল সেইটোৱে আৰু তাৰ বাহিৰে বেলেগ একো নাই তো পটাপট মই খাই লওঁ এইখিনি খাই কিনে আপোনালোকক দেখাই আছোঁ একদম ধুনীয়া সাগৰৰ নাজাৰা কাৰণ আজি একদম বতৰ চুহানা লেটছ গো চ' গাইজ আমি এতিয়া এই ঘৰৰ পৰা জাষ্ট ওলাইছোঁ ঘৰটো মোৰ ইফালে পিছফালে দুটা ঘৰ এৰি কিনে আৰু ধুনীয়াকৈ ইয়াতে মানে অথনি বতৰটো ইমান ধুনীয়া মেঘমেঘ হৈ আছিলে এতিয়া একদম ফুল পাৱাৰত ৰ'দ দিছে একদম ফাটি গৈছে মানে কি হয় ঠাণ্ডাৰ দিনত মই একদম বঢ়িয়াকৈ জেকেট চেকেট পিন্ধি আহিছোঁ জাম্পাৰ পিন্ধি আহিছোঁ বোলো পূৰা বতাহ লাগিব লং পেণ্ট পিন্ধি আহিছোঁ মজাকৈ কিন্তু কাম নহ'ল একদম বৰবাদ হৈ গ'ল এতিয়া পূৰা গৰম লাগিছে তাকে ভাবিছোঁ এতিয়া ঘৰত গৈ আকৌ খুলি আহোঁ নেকি চকাইজ বঢ়িয়াকৈ আমি এইবিলাক লৈ ল'লোঁ এইটো হেণ্ড ৱাছ এইফালে মইশ্চাৰাইজিং ক্ৰীম আৰু আমাৰ পকেটত আছে ধুনীয়াকৈ হেৰি এটা আৰু এয়া চাওক চাউথপৰ্টত কি মস্তি ইভিনিং হৈ গৈছে তো এতিয়া ইভিনিঙৰ বাজিছে 4:09 নে 10 আৰু আমি এতিয়া একদম বঢ়িয়াকৈ পাৰফিউম চাৰফিউম লৈ এতিয়া গৈ আছোঁ গাড়ীৰ ফালে আৰু এইটোৱে ফাৰ্ষ্ট ষ্টেচন আছিল গম পায়নে আপোনালোকৰ যদি ভিডিঅ' চাই মনত আছে ফাৰ্ষ্ট ষ্টপ আছিল মোৰ গ'ল্ড কষ্টত তো ইয়াতে প্ৰথমবাৰ আহি কিনে মই ৰখিছিলোঁ তাৰপিছত এইফালে মই গাড়ীখন ৰখাই থৈ দিছোঁ তালৈকে যাওঁ অলপ তো গাইজ গেছ কৰক এইটো কি হয় য়েছ ইউ আৰ কাৰেক্ট ভাৰ্চাছে অসমীয়া যে ভাৰ্চাছে আহি গৈছে বা তো এইটো এটা লৈ আহিলোঁ বঢ়িয়াকৈ আজি পাৰফিউম এইটো অলপ মানে মেলন টাইপৰ মেলন যেন লাগে কিন্তু এনেকুৱা মেলনো নহয় এই ছোৱালীবিলাকে ভালকৈ গম পাব কাৰণ এইটো হ'ল ল'ৰাৰ পাৰফিউম তো ল'ৰাই ইমান ভালকৈ গম নাপায় এইটো লগোৱাৰ পিছত ছোৱালীহে গম পাব চ' গাইজ যেতিয়া চাওক গাড়ীখন কেনেকুৱা লাগিছে একদম জিলিকি আছেনে পূৰা এটা ৰিফ্লেকশ্যন অহা যেন হৈছে হয়নে মানে মোৰতো তেনেকুৱাই লাগি আছে একদম বঢ়িয়া নেকেড আই দি বেছি বগা দেখা পাই আছোঁ বঢ়িয়াকৈ আৰু এইফালে আমাৰ একদম ছানছেট হৈ গৈছে আৰু এতিয়া টাইম হৈ গৈছে আমাৰ 5টা একজেক্ট 5টা আৰু আমি এতিয়া এইটো আনবক্সিং কৰোঁ মানে প্ৰথমতে গা ধুই লওঁ গা ধুই কিনে আনবক্সিং কৰোঁ তাৰপিছত জোতাযোৰো চাফা কৰিব আছিল শ্বেট পাহৰি গ'লোঁ তো আমি এইটো পাৱাৰফুল ক্লিনাৰ ইউজ কৰিছোঁ গাড়ী একদম চমকাই দিছোঁ পটাপট এতিয়া গা ধুই লওঁ গা ধুই কিনে আন্ধাৰ হোৱাৰ আগে আগে ওলাই দিয়া ভাল কাৰণ 81 কিলোমিটাৰ ন চ' গাইজ ফাইনেলি আমি এইটো বক্স অ'পেন কৰি দিলোঁ আৰু যাওঁতে আন্ধাৰে হৈ গ'ল একদম সন্ধিয়া হৈ গৈছে কিন্তু টাইম হৈছে জাষ্ট 5:30 যে আপোনালোকক কৈছিলোঁ 5:30 যাম বুলি তো এইটো চাওঁচোন কেনেকুৱা হয় এইয়া গুচি চৰি কি আছিলে ভাৰ্চাছে যি হওক এইবিলাক আমি ইমান কৰিব নোৱাৰোঁ মই ফাৰ্ষ্ট টাইম লাইফত এইবিলাক ইমান দামী চেণ্ট কিনিছোঁ চাওক এইটো মালটো নীলা হয় মানে ইয়াৰ যোনটো মেইন হেৰি আছে এইটো নীলা তো এইটো পটককৈ খুলি লওঁ খুলি কিনে দুটা একদম বঢ়িয়া স্প্ৰে লগাই দিওঁ তাৰপিছত গুচি যাওঁ হয় না 1 2 3 লেটছ গো দেখা পালে নহয় ইউজ কৰি দিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে পটাপট যাওঁ দেৰি নকৰোঁ এতিয়া মানুহবিলাকে বহুতে ৰখি আছে মানে মই আগতে লগ পাইছোঁ বহুতক তো মানে মোৰ কাৰণে অভিয়াছলি ৰখা নাই কিন্তু সেয়া ৰখি আছে চবেই যাওঁ মই ৰৈ আছিলোঁ বলক ড্ৰাইভ কৰোঁ বেছি ফাল্টু কথা নাপাতোঁ বাই বাই চ' গাইজ আমি একদম বঢ়িয়াকৈ M1ত আহি আছিলোঁ কিন্তু আহি থাকোঁতে চাওক কি হৈ গ'ল সাংঘাতিক জাম ইয়াতে ক'ৰবাত এক্সিডেণ্ট হৈছে নেকি M1ত তো একদম সাংঘাতিক জাম আমি এতিয়া কিহত গৈ আছোঁ এতিয়া 20 আৰু এইফালে চাওক বৰ্ড লাগি আছে 100 আমি গৈ আছোঁ 20ত একদম মানে সাংঘাতিক জাম লাগিছে বহুত আগলৈকে আছে কি কৰোঁ এতিয়া তাকে ভাবিছোঁ মানে গৈ পাওঁতে লেট হৈ গ'ল মোৰ এইবাৰ মানে হেৰিটো খোৱা নহ'ব আৰু জলপান খোৱা নহ'ব লাষ্ট টাইম মই নাখালোঁ লাজতে নাখালোঁ আৰু এইবাৰ মানে একদম হেৰি কি বুলি কয় খাব ইচ্ছা আছিল কিন্তু মই খাব নাপাম
এইবাৰ লাজ নাই কিন্তু মানে কি আৰু লাজ কৰি থাকিব সদায় সদায় কিন্তু এইবাৰ খাব নাপাম কি ভাগ্য মানে চাওকচোন কেনেকুৱা ভাগ্য গাইজ তো আমি ফাইনেলি আহি পাই গলো বঢ়িয়াকে ইয়াতে পাৰ্কিং কৰিছো মোৰ অলপ লাজো লাগি আছে মানে ভয় লগা নাই কি আৰু ভয় লাগিব কিন্তু লাজ লাগি আছে যাওঁ কেনেকে বলক একদম সাহস কৰি কিনে ওলাই যাওঁ ওলাই গৈ কিনে কথা কথা পাতো আৰু হেপিনেছ এটা ফিল হৈ আছে মানে কিবা এটা মজাও লাগি আছে মানে কি মজা লাগিব ন তাতে গৈ পালে যেতিয়া চবৰে লগত চিনাকি হ'ম কিন্তু এতিয়া লাজো লাগি আছে যাওঁ নে নাযাওঁ বলক আহিছো যেতিয়া গুচিয়ে যাওঁ আৰু মজাকে পাৰ্কিং কৰি দিলোঁ গাড়ী বাকী জেকেটটো নিওঁ নে নিনো এইটো চাই লওঁ বাহিৰত গৈ কিনে গৰমহে লাগিছে লেটছ গো চ' গাইজ ইয়াতে মজা লাড়ু পিঠা চিৰা এয়া পিঠা এয়া নাৰিকলৰ লাড়ু আমি লৈ লৈছোঁ বঢ়িয়া খাই আছোঁ আৰু ইয়াতে একদম বঢ়িয়া একদম ফাংচন আৰম্ভ হৈ গৈছে এটা ডান্স হৈ গ'ল এতিয়া ইয়াৰ পিছত আৰু মস্তি একদম সাংঘাতিক বিহু হ'ব তেতিয়া আপোনালোকক দেখাই আছোঁ So you have a good decision-making structure, and the person on the phone selects the answer. Actually, the end. So guys, আমি ফাইনেলি সেকেন্ড হৈ গ'লো মজাকে Now to all of you, hoping you want a little bit of understand about. So guys, মজাকে ইয়াতে একদম বিহু ষ্টাৰ্ট হৈ গৈছে মোৰ চাগে আৱাজে নুশুনিব আপোনালোকে মজা লাগিছে Iman Power, Iman Power. Isn't there another thing in the very Mossy Curry Bola? Yeah, I'm very thankful to be invited tonight. It's been a lot of fun, and it's been a really privilege to watch all the performances tonight. So guys, আপোনালোকে যদি আন্ধাৰত অকমান কিবা দেখা পাইছে হেতু আছিল আমাৰ এই আজিৰ ষ্টেডিয়াম মানে ইনডোৰ ষ্টেডিয়াম আছিলে তাৰপিছত ইয়াতে দাদাহঁতে মজিয়াকে পাৰ্টি কৰি আছে আৰু মই এতিয়া যাব ওলাইছোঁ বঢ়িয়াকে আমি এতিয়া ষ্টাৰ্ট দিছোঁ একদম বঢ়িয়া আন্ধাৰ হৈ আছে তো ব্লগ বঢ়িয়াকে আমি এতিয়া 1 ঘণ্টা চলাওঁ গাড়ী চলাই মেলি কিনে আপোনালোকক লগ পাই আছোঁ So guys, অথনি ভিডিঅ' ইমান নকৰিলোঁ মানে তাতে মানুহসকলে মানে আমাৰ অসমীয়া আৰু কি ক'ব আৰু বঢ়িয়াকৈ পাৰ্টি কৰি থাকে আমি যেনেকৈ পিকনিক কৰিব গ'লে য'ত ত'ত পাৰ্টি কৰোঁ তো তাতে ইয়াতে পিছফালে পাৰ্টি কৰি আছে বঢ়িয়াকৈ ভাত চাত খাই আছে আৰু মই ইমান বেছি দেৰি নকৰোঁ আপোনালোকৰ ইয়াতে পূৰা আন্ধাৰ হৈ আছে পটাপট আমি ঘৰ যাওঁ কাৰণ আমাৰ 1 ঘণ্টা ড্ৰাইভ আছে ইয়াৰ পৰা তো মই জাষ্ট 500 মিটাৰছমান ওলাই আহিছোঁ এতিয়া চাগে 1 কিলোমিটাৰমান হৈ গ'ল তো পটাপট যাওঁ আন্ধাৰ হৈছে একো দেখা পোৱা নাই আৰু পেট ভৰাই খালোঁ আৰু তাতে লগতে লাগি গ'ল এটা জেং এটা সাংঘাতিক কাজিয়া লাগিলে মই আপোনালোকক কৈ আছোঁ অলপ পিছত অলৰাইট চ' গাইজ আমি ঘৰ আহি পাই গ'লোঁ বঢ়িয়াকৈ ড্ৰাইভ কৰিলোঁ আৰু ইমান দূৰ ড্ৰাইভ কৰিলোঁ মই এটলিষ্ট মানে 2 আৱাৰ্ছ ড্ৰাইভ কৰিছোঁ যাওঁতে 1 আৱাৰ আহোঁতে 1 আৱাৰ একদম ভাল লাগিলে একদম বহুত দিনৰ মূৰত এনেকুৱা লং ড্ৰাইভ মাৰিছোঁ আফটাৰ এ ইয়েৰ মই লাষ্ট বিহুত ব্ৰিজবেন যেতিয়া গৈছিলোঁ তাৰপিছত মই ক'তো যোৱা নাই মানে সঁচাকৈ তো আকৌ নেক্সট মানে এইবাৰ বিহুত ব্ৰিজবেন আহি গ'লোঁ
আফটাৰ এ ইয়েৰ। তো এতিয়া মোৰ যিহেতু এটা নতুন খবৰ আহি আছে চাকৰি, তো ব্ৰিজবেন মই শ্বিফ্ট হ'বই লাগিব। যিহেতু ভাল লাগিল, অলপ ভাল ৰিলেশ্যন বনালোঁ চবৰে লগত, কথা পাতিলোঁ, কথা চথা পাতি মেলি ভাল লাগিল চবৰে লগত। আৰু চাওঁ কি হয় পিছলৈকে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, আমাৰ অসমীয়া সংস্কৃতি বাহিৰৰ বিদেশত কেনেকৈ মানে সেই কি বুলি কয় গ্ৰ' হৈ গৈ আছে লাহে লাহে। আপোনালোকে দেখা পাইছে যেনেকুৱা ইয়াৰে ল'ৰা যোনবিলাক অজি আছে, তাৰপিছত জাৰ্মানীৰ কিছুমান ল'ৰা আছে, সিহঁতেও বিহু নাচিছে আৰু অসমীয়া কৈছে মোৰ নাম আমুক, মোৰ নাম তামুক বুলি। বঢ়িয়া, মানে ভাল লাগিছে এইবিলাক দেখি কিনে। তো আমাৰ অসমীয়া কালচাৰটো লাহে লাহে বিয়পি গৈ আছে আৰু ডেভেলপ হৈ গৈ আছে। তো এনেকৈ আপোনালোকে আমাক ছাপোৰ্ট কৰি থাকিব ইণ্ডিয়াৰ পৰা, অসমৰ পৰা, আৰু আমি এনেকৈ ভিডিঅ' বনাই আপোনালোকক দি থাকিম আৰু আমি নতুন নতুন মানুহক লগ কৰি থাকিম। মোৰ এতিয়া লগ কৰা নহয়, জয়ন্ত দাহঁতক যেনেকৈ লগ কৰি থাকোঁ এখেতলোকক লগ কৰা নহয়, কাৰণ মই তাতে যোৱা নহয়। কিন্তু মই যেতিয়া এতিয়া ব্ৰিজবেন যাম, দাদাহঁতে বহুত ডাঙৰ ডাঙৰ কোম্পানী, IT কোম্পানীত, জাৰ্মান IT কোম্পানীত, কিবা কিবি ঢেৰ কোম্পানী আছে, সেইবিলাকত কাম কৰে। আৰু কেনেকুৱা কাম কৰে, কি কৰে, সেইবিলাকৰ যদি ভিডিঅ' আপোনালোকে চাব বিচাৰে, মই আপোনালোকক নিশ্চয় দেখাম। আৰু এজন পাজি আছে, তেখেতৰ ট্ৰাক ইণ্ডাষ্ট্ৰি আছে, আৰু কাৰোবাৰ যদি ট্ৰাকিঙত ইণ্টাৰেষ্ট আছে, মই তেখেতৰ ওচৰতো যাব পাৰোঁ। কাৰণ নেক্সট মানে 30 জুনৰ পিছত মই ব্ৰিজবেন শ্বিফ্ট হ'ম। তো সেইকাৰণে বাৰে বাৰে কৈ আছোঁ, ভিডিঅ'টো যদি ভাল পাইছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। আৰু ভিডিঅ'টো আগবঢ়াই লৈ যাওক, আৰু যাতে মই ইনস্পিৰেশ্যন পাওঁ নতুন ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ, আৰু অসমৰ পৰা, ভাৰতৰ পৰা স্পেচিয়েলি আমাৰ অসমীয়াখিনিক যাতে অষ্ট্ৰেলিয়াত আনিব পাৰোঁ যেনেকৈ হওক। মানে মই নিজেতো পইচা দি নোৱাৰিম, কিন্তু ইনফৰ্মেশ্যন দি কিনে, হেৰি দি কিনে নিশ্চয় পাৰিম। তো সেইটোৱে কথা। তেতিয়ালৈকে জয় হিন্দ, ভাৰত মাতা কি জয়। See you in the next video. আৰু গাইজ এটা কথা ক'ব থাকি গ'ল, চৰি। লাইক ইমান মজাকৈ, ইমান ধুনীয়াকৈ এটা ধুনীয়া পৰিৱেশৰ পৰা যেতিয়া আহিলোঁ, আহি আকৌ নিজৰ যেতিয়া ঘৰটো দেখা পালোঁ, ইমান মনটো বেয়া লাগিছে, মানে আহিব ইচ্ছা নাছিলে। সেই দাদাহঁতৰ লগতে থাকি, বৌহঁতৰ লগতে থাকি, আমাৰ নাচনী ঢুলীয়া কথা চথা পাতি, ইমান অসমীয়া মাহল এটা, অসমীয়াৰ মানে কি বুলি কয় এটা পৰিৱেশ, সেইটো এৰি আহিব একদম ইচ্ছা নাছিল। আকৌ বেক টু বেচিক্স, আকৌ আমি ছেমে ঘিচা পিটা কামখিনি কৰিব লাগিব। ৰাতিপুৱা ওলাই যাম চাইকেল লৈ, গাড়ী লৈ, তাৰপিছত লেব্ৰাডৰত গৈ কফি খাম, আকৌ তাৰপিছত মণ্টেজুমাত গৈ কিনে কাম কৰিম, বাচন ধুম। এয়া আৰু এইবিলাকে লাইফ। ইয়াতে চাওক কি ক'ব, কিমান ভাল লাগে ন।